গাঁৱলীয়া অঞ্চলত বাস কৰা লোকসকলৰ বাবে এই বিশেষ দিনটো সদায় প্ৰিয় আৰু বছৰেকৰ মূৰত এই দিনটো আহে। আপোনালোকে যিসকলে গাঁৱলীয়া সমাজত বাস কৰে তেওঁলোকে নিশ্চয় জানে আৰু যিসকল সামাজিক কামৰ লগত জড়িত তেওঁলোকেও বুজি পায় এই দিনটো কিমান বেছি প্ৰিয় হৈ পৰে আৰু আমাৰ কাৰণেতো সদায় প্ৰিয় হৈ থাকিব এই দিনটো। কাৰণ এই দিনটোত আমি বহুত কিবা কিবিয়ে বিচাৰোঁ, কাৰণ আমি এই দিনটোৰ কাৰণে বহুত অপেক্ষাত থাকোঁ। চাই থাকক ভিডিঅ'টো শেষলৈকে। হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আগৰ ভিডিঅ'সমূহৰ দৰে আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহি গ'লোঁ আৰু মই একদম পূৰা ৰেডি, ক'তনো ওলাই আহিছোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে, চালেহে গম পাব নহয় জানো। আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব যদি ভাল পায় আৰু মৰম দিব আগুৱাই যাবৰ কাৰণে। গৈ থাকোঁ এতিয়া, ব'লক আমাৰ লগতে গৈ থাকোঁ। দিদিলি পাই এবাৰ আমি এতিয়া গৈ আছোঁ, দেখাই দিম চাই দিব ভিডিঅ'টো শেষলৈকে আৰু যদি ভাল পায় মৰম দিব। এতিয়া মই গন্তব্যস্থান পাই গ'লোহি আৰু এয়া আছে পেহী ছোৱালী আৰু লগতে আছে টিকলি এজনী। हरि हरि ओ हरि राम नारायण আপোনালোকক যে কৈছিলোঁ আমাৰ গাঁৱৰ বিশেষ দিনটোৰ কথা, আৰু সেই বিশেষ দিনটো এইটোৱেই হয় আমাৰ গাঁৱৰ বৰসবাহ। আৰু আপোনালোকে যিসকলে গাঁৱত বাস কৰে তেওঁলোকেতো জানেই বছৰেকৰ মূৰত এই দিনটো পালন কৰা হয়। আৰু এই দিনটো বহুত বিশেষভাৱে পালন কৰা হয় এইকাৰণে যে বছৰেকৰ মূৰত এবাৰেই পালন কৰা হয় আৰু দিনত সবাহ আৰু ৰাতিলৈ ভাওনা থাকে আৰু ৰাতিলৈ আমাৰো ভাওনা আছে। আৰু এতিয়া এই যে বৰসবাহৰ নামটি আছে সেইজন হৈছে আমাৰ বৰদেউতা আৰু লগত আছে হিন্দু ৰাইজ আৰু মোৰ দেউতা আছে আৰু গোটেইখিনি গাঁৱৰ ৰাইজ আছে আৰু সম্পৰ্কীয় সকলোখিনি আছে। আৰু এইখিনি হৈছে ডেকাসকল আৰু আমাৰ গাঁৱৰ ডেকাসকল আৰু সকলোখিনিকে অকণমান দেখাই দিছোঁ আৰু লগতে সকলোখিনি শ্বেয়াৰ কৰিছোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। পিতাশ্ৰী আৰু এইয়া বৰ্তা আৰু এইফালে আমাৰ ৰাইজ। সামৰি দিম বুলি ভাবিছে নেকি? সামৰি দিব লাগিব। মই নচাই চাই এতিয়া মই বিশেষ এটা কাৰণত ঘৰলৈ আহিছোঁ। ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকিব ভিডিঅ'টো শেষলৈকে। বহুত বেছি ভাল লগা হৈ আছে নামঘৰত আৰু মই ঘৰলৈ আহি লওঁ তাৰপাছত দেখাই আছোঁ। আমাৰ এতিয়া খং উঠি আছে হয় নাই? কিহৰ কাৰণে? চাদৰ মেখেলা পিন্ধে ইমান টিকলি ছোৱালীয়ে চাদৰ মেখেলা নিপিন্ধে। Mama
মোহনিয়া মাহি গণমানি শিশুরে বদলা মাহি
চলাবকে নোৱাৰি তাই পানীয়া কেনেকুৱা তোৰ ৰাধা ওই জমুনার পালিতে কানাই ভেনু সারে মাথারে সিঁড়ি বলিয়া মথুরা হাটে যাও বলে মথুরার হাটে যাও এগুলো কৃষ্ণ গেছে বলে কেন কেন পাল সুন্দরী হাটত নাই पर करी मथुरा ভরসা কৰিছো তথাপিও মেলিছো total helai mare asu nabartha pisali
প্ৰসাদ দিব আৰু এইফালে বহিছে সকলো ধুনীয়াকৈ অথনি যেনেকৈ বহিছিলে মানে নাম গাবৰ কাৰণে এতিয়াও ধুনীয়াকৈ বহিছে আৰু এইফালে আমাৰ লেডিজ পন্থা এইটো মানে মূলপাত দিছে তাকে এনেকৈ দিয়ে ক'বচোন মূলপাত এনেকৈ বেগত বান্ধি বান্ধি আপুনি তাৰফাল লৈ আছে নেকি কাম বহাই এতিয়া আকৌ মিঠৈকেইটা ভৰাই দিবলৈ কৈছে এতিয়া মই খাবই লাগিব আমাক হেৰি দিয়া নাই মিঠৈ দিয়া নাই এইফালে মিঠৈ পালে আমাৰ গাঁৱৰ ৰাইজ চাওক নাই ইমান বেছি এতিয়া আমি ঘৰলৈ যাবলৈ আহিলোঁ আৰু সকলোখিনি ৰাইজ ঘৰা ঘৰি গৈছে ৰাতিলৈ ভাওনা আছে আৰু এতিয়া ইমানতে ভিডিঅ'টো সামৰি দিওঁ বুলি ভাবিছোঁ গাঁৱৰ ৰাইজ সকলোখিনি ঘৰলৈ যাব লৈছে আৰু আমিও আহিছোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ আৰু এতিয়া আমি ঘৰ পাই গ'লোহি আজিলৈ বাই বাই আকৌ এটা নতুন ভিডিঅ' সৈতে আপোনালোকৰ মাজলৈ আহি আছোঁ